নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি বতৰ পাচলি ওলকবিৰ লগত কচু দি এটা ৰেচিপি বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই প্ৰথমে কচু বইল কৰি ল'ম। এয়া দেখিছে মাছ ফ্ৰাই কৰি লৈছোঁ, সৰু মাছ। আৰু মাছ ফ্ৰাই কৰি হোৱাৰ পিছত কেৰাহীত মই প্ৰথমে দিম পাঁচফোৰণ দি লোৱাৰ পিছত তাত মই কাটি থোৱা মিহিকৈ কটা ওলকবিখিনি দি লৈছোঁ আৰু এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। ইয়াত দেখিছে ওলকবিখিনি গোটেইখিনি দি ল'লোঁ আৰু এতিয়া ভালদৰে এখন হেতাৰে মিহলাই লৈছোঁ। ভালদৰে ভাজ খোৱাকৈ এইখিনি মই ভাজিম। ইয়াত দেখিছেই। আৰু এতিয়া তাত দিব লাগিব মই নিমখ আৰু হালধি। এয়া দেখিছে মই হালধি দিছোঁ। হালধি নিজৰ জোখমতে দিব আপোনালোকে। মই 2টা ওলকবি লৈছিলোঁ। আপোনালোকৰ ওলকবিকেইটা চাই ল'ব। মোৰ অলপ ডাঙৰ হৈছিলে ওলকবিকেইটা, সেই জোখমতে মই হালধি দিছোঁ। 2টা ওলকবি, কিছুমানৰ সৰুও হ'ব পাৰে ওলকবিকেইটা। আৰু ইয়াত দিছোঁ মই জোখমতে নিমখ। কচু বইল কৰোঁতে মই অলপ নিমখ দি লৈছিলোঁ, সেইটো কাৰণে মই এতিয়া নিমখ অলপ কমকৈ দিম, যাতে নিমখ চোকা নহয়। ইয়াত ধুনীয়াকৈ মই নিমখ হালধি দি লোৱা এই পাচলিখিনি এতিয়া মই মিহলি কৰি ল'ম। এয়া দেখিছেই। এতিয়া লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰিছে আৰু এই ঠাণ্ডাত এতিয়া ওলকবি, ফুলকবি, লাই শাক এইবিলাকেই আৰু পাচলি উলিয়াব। এতিয়া বজাৰত আৰু এইবিলাকেই ওলাই আছে আৰু এইবিলাক এতিয়া অহাৰ লগে লগে, ঠাণ্ডা দিন অহাৰ লগে লগে এইবিলাকৰ জুতি নলৈতো থাকিবই নোৱাৰি। এয়া দেখিছে এতিয়া ভালদৰে মই মিহলি কৰি লৈছোঁ। এয়া মিহলি কৰি লোৱাৰ পিছত এতিয়া ভালদৰে লৰাই দিছোঁ। এইখিনি ভালকৈ সিজাব লাগিব। আৰু এতিয়া ইয়াত দি দিম মই বইল কৰি লোৱা কচুকেইডোখৰ দি এতিয়া মই এইখিনি মিহলাই ল'ম। মিহলাই মেলি তাত মই জোখমতে দিম পানী। আপোনালোকে কেতিয়াবা খাইছেনে এইদৰে ওলকবি আৰু প্ৰথম বতৰৰ পাচলি ওলকবি ঠাণ্ডা দিনৰ, আৰু তাৰ লগত শেষ হৈ যোৱা বতৰৰ কচুটো গৰম দিনত ওলায় আৰু ওলকবিটো ওলায় ঠাণ্ডা দিনত। গতিকে এই দুটাৰ মিক্স কম্বিনেশ্যনটো বাৰু আপোনালোকে কেতিয়াবা খাইছেনে জনাবচোন কমেণ্ট ছেকশ্যনত। আৰু এতিয়া দি দিছোঁ মই ইয়াত মাছকেইটা দি মেলি মই ভালদৰে লৰাই ল'ম। লৰাই এতিয়া জোখমতে দি দিলোঁ পানী। আৰু এই পানীখিনি দিয়াৰ পিছত মই এইখিনি উতলিবলৈ দিম। ইয়াত দেখিছেই ধুনীয়াকৈ এয়া উতলিলে। উতলাৰ পিছত মই এইখিনি ধুনীয়াকৈ সিজাই ভালদৰে উতলাৰ পিছত ঢাকন মাৰি অলপ দেৰিৰ পিছত ৰেডি হৈ গ'ল।